পোৱাকাই পোৱাকাই আহ সন্ধিয়া হ'ল পঢ়িব লাগে এই পঢ়িব লাগিব আহা আহা আহাচোন কি পঢ়া মই একবাৰ চাই লওঁ আহা 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 পঢ়িব লাগিব আহা 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 দিনত পঢ়িলেও এতিয়া লাগিব আহা 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 এই ৰাতিহে সন্ধিয়া টাইমতহে পঢ়িব লাগে কি ঘুমেটি লাগছি তোৰ দিনত ঘুমোৱা নাই 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 এতিয়া পঢ়িব লাগিব এই উঠছ উঠ এ হালোৱা গৰু ঘুমোৱা দিলি দেখোন পাখি পাখি এই মন পাখি লগা মোর মন পাখি মেলি যাউরি উরি পাখি মেলি যাউরি জাকি মারি গই না মেরি অহা পোৱাকাই ঐ পোৱাকাই উঠ 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 হেই দিনে ৰাতি ৰাতি পঢ়িব লাগে দিন এতিয়া হ'ব নি এতিয়া আমেৰিকাতহে দিন হৈ আছে আমাৰ এতিয়া ৰাতি চলি আছে এতিয়া পঢ়িব লাগে তুমি উঠা উঠা বহা 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 আজি ৰবা ৰবা মই দি আছোঁ ৰবা তোমাক কিতাপ হা এইখন তোমাৰ কিতাপ এইখন পঢ়িব লাগিব কফলাখন উলিওৱা কফলা 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 উলিওৱা ওলাইছেনে কফলা ইমান টাইম লাগে নে তোৰ আৰু হা উই পাপ কফলা এইখনে কফলা নে হা তৃতীয় ছ ঐ গৰু এইটো তৃতীয় ছ নহয় প্ৰথম ছ দ্বিতীয় ছ বৈজ্ঞ ছ এইটো হ'ব লাগে অঁ তই এইবাৰ চৰেয়া ফলাখন মাতাচোন তেতিয়াহে মই গম পাম তই পাৰা নে নোৱাৰা মাতা অঁ ঔ মানে পিছলি কোৱাচোন তুমি কি ঔটেঙা মাছৰ আঞ্জা খাবলৈ বৰ মন গৈছে ঐ গৰু গৰু ঐ পঢ়িব লাগে নে ঔটেঙা আঞ্জা কথা ক'বলৈ পঢ় মাছলৈ যাওঁ নাখাওঁ নাখাওঁ খুদা ভাত অ মোৰে ল'ৰাৰ মাক মাছলৈ যাওঁ নাখাওঁ নাখাওঁ খুদা ভাত ৰহ দৈ কৰ দৈ পাৰি পাৰি তই জুতিৰে খামে দিনৰ সাজ মাছলৈ যাওঁ নাখাওঁ নাখাওঁ খুদা ভাত অ মোৰে ল'ৰাৰ মাক মাছলৈ যাওঁ নাখাওঁ নাখাওঁ খুদা ভাত অ মোৰে ল'ৰাৰ মাক মাছলৈ যাওঁ নাখাওঁ নাখাওঁ খুদা ভাত হ'ব হ'ব অহাকালি যেতিয়া মাছ বেপাৰী ৰাতিপুৱা আহিব
তেতিয়া কালি আমি মাছেৰে খাম তোমালোকে কালি মাছ থাকিম ঠিক আছে ঠিক আছে মাছলে গৈছিলো এজনীও নাপালো ঘৰলৈ আহি মই নিমখ কালি কিন্তু সয়াবিন দি ভাত নাখাও দে আজি কৈ থলো এ হ'বই কালি মোৰ বেয়া লাগে মাছ ৰাতিপুৱা তই খাব পাবাহে লাগে দাদা মাছ লাগব মাছ সিলভার আছে মুটকি আছে সব আছে মাছ 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 ঐ ৰচু ৰ কি মাছ আছে ৰৌ মিৰ্গা এই আছো ভিতৰত চামা আমাৰ ঘৰৰ ভিতৰত চামা ঐ ইয়াতে ৰাখ তাতে ৰাখ চাইকেল তাতে ৰাখ পোহা অ পোহা আছো কালি তই মাছ খাম বুলি কৈছিলি নে এই মাছ বেপাৰী আহি গ'ল চাওঁ 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 কি মাছ আছে এইছা হাউ কি মাছ এইবোৰ কি মাছ আছে ইয়াতে ৰৌ মিৰ্গা আৰু এই ৰওঁতে মাছকেইটা মই ভালকৈ চাব লাগিব দেই মাছকেইটা চাব লাগিব ভালদৰে কি তুমি ছাগলীৰ লগত খেলি আছা তুমি মাছ ৰাখিবৰ কথা কৈছিলে না আহা আহা মাছ আছে দৰ্জাখন মাৰি দিয়া আহা চাওঁ 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 মাছ চাওঁ কি মাছ আনিছা বাহ বহুত মাছ কিমান দাম 500 টাকা 100 বা ইমান দাম নে এই 500 টকা নহয় অলপ কমাই ধৰ খাও মিছা মাছ দেখোন এইবিলাক ঐ পোহা খাই এই মিছা মাছ লৈ আহিছে বেপাৰীটোৱে অ এই মাছবিলাক চাই আছো চাবা দেই মাছবিলাক চাবা এয়া কলপাতৰ মাছে এইটো সঁচা নহয় এইটো হ'ল প্লাষ্টিকৰ মাছ এই এই আমাৰ বাচন এটা আনিব লাগিব বাচনটা আনি নকলি মাছ এটা ওলাব লাগিব ই নহ'লে আমাক এনেকৈ ঠগাই থৈ যাব গম পাইছেনে আমাক এতিয়া আজালা পাইছে এই যে কলপাতৰ মাছ সাজি লৈ আহিছোঁ এই কলপাতৰ মাছ কলপাতৰ মাছৰ সাজেনে আমাক আৰু বুৰ্বক পাইছে হে আৰু এইটো চাওঁ কি হৰে ইয়া এইটো প্লাষ্টিকৰ এয়া প্লাষ্টিকৰ মাছ এই ৰচোন আৰু আনিছে মাছ গোটাই মিছা মাছেদি ভৰ্তি কৰি আনিছে ই এই চাইছোঁ এই চাওঁ এইটো এটা চাওঁ মিছা মাছ এই চাওঁ বা এইটো চিল মাছ দেখিছা আমাক কিমান ঠগবা খুজিছে ই এই বেপাৰী সেইটোতো খেলা বস্তু দি আমাক বেচবা আনছি মাছ বুলি কৈ পেলাই ইমান ফাঁকি মাৰছি অ সেইটোতো ই ক'ৰবাৰ পৰা এই চলি খেলনা বস্তু ক'ৰবাৰ পৰা চৌ কৰি লৈছি লৈ পেলাই মাছ বুলি কৈ পেলাই আমাক এতিয়া বিকবা আনছি মই কিবা এটা বাচন এটা আনিব লাগিব এই চাবি কিমান মিছা মাছ এইবিলাক
এইবিলাক হয় না এইবিলাক চব মিছা মাছি লৈ আহিছে দেখিছা না আমাক ঠগাব আহিছে ই এই তুমি এইটো ধৰাছো তুমি এইটো ধৰা ৰ আৰু মাছ ইয়াৰ উলাই আছো ৰ ই বেপাৰী মহাই হাৰামি আছে এইবিলাক চাইছো এইবিলাক এনেকুৱাকৈ 2 এই 4 এনেকৈ ই বেচিলে হয় এইটো পৰিলে ৰ মিছা মাছগিলা চব ওলাব লাগিব ই কথা মিছা মাছগিলা বেচবা আনছি আজি এইয়া মিছা মাছ দাদা এই মিছা মাছ নহয় নিচিলা মাছ এয়া কি এয়া এই মিছা মাছ হে এই নিচিলা মাছ নেকি এয়া এইটো চব মিছা ৰাখো এইবিলাক কলপাতত তুমি সাজি আনিছা এইবিলাক থওঁ তোমাৰ মই এই অৰিজিনেল যিটো আছলি মাছ মই সেইকেইটাহে ৰাখিম ঠিক আছে এই শুনছো শুন এই গোটাকেইটা মাছত কিমান দাম লাগব নো কেইটকা লাগব তো 3000 টকা 3000 বাপৰে বাপ শালা বেটাই কিবা চেলো বসছে পোহা আমি আগতে তো মাছটো আমি রাখছো আগতে ইমান দামটো নাছিল আগত ইয়া কি কৰা যায় ই 3000 টকা কথা কৈছে এই ইমান টকা দিবা নৰা ইয়া নে ৰ কিবা এটা বুদ্ধি কৰিব লাগিব ইয়া ৰ বেটা এই পোহা ইয়াৰ মাছকেইটা কিবা কাজি ৰাখবা লাগিব মানে ৰাতি মানে কি হেৰি ভাত খাবি হয় না এই গতিকে কিবা এটা কৰো দে ইয়াক ৰাখবাই লাগিব যে মাছকেইটা হয় না এটা আজি মাছ ৰাখিম আমি যাবা নেকি মই আৰে চাইকেল ৰাখি মই কৈছিলা 1000 টকা দিম বুলি গোটাইখিনি মাছ ল'ম 1000 টকা দিম নাই দিবা লাগিব দিবা লাগিব চাইকেল পৰিলে মাছ ৰাখিলো ইয়াৰ এটা যে 1000 টকা ৰাখিলো না মাছ বৰ বেয়া জায়গা ফাছিল বেটা আজি কেনে হা পইচাতে বেছি কেনে ল মাছত পইচাতে বেছি কে ল মিছা মাছটো বেচবাতে হা আজি কেনে মোৰ খান্দিটো ক'ত গ'ল দাদা বেটা হান্দি লাগে তোক হা হান্দি লাগে আমি কি কৈছিলো আমি কৈছিলো কি গোটাইখিনি মাছত কিমান লাগে বুঝা হান্দিটো কি হতো লাগে হা কি হতো হান্দিটো লাগে সালা মাছৰ লগত হান্দিও ৰাখিলি নেকি কি মানুহ হান্দি লাগে তো কালি কুব মই তো কালি তুই ক'ত গেলে হা ক'ত গেলে ই ৰ তো ইফালে গেছি ইফালে গেছি হান্দি লাগে তো হান্দি লাগে হাই ফ্ৰেণ্ডছ আজি আমি নতুন মাছ বেপাৰী লৈ আমি ভিডিঅ' এটা বনালোঁ কমেডি ভিডিঅ' ভিডিঅ'টো চাই আপোনালোকে কেনে পায় আমাক কমেণ্টৰ জৰিয়তে আমাক জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'বিলাক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন একেবাৰে নাপাহৰিব আৰু যিসকল নতুন তেওঁলোকক বিশেষকৈ কৈছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এনেকুৱা ঘণ্টি বুটাম এটা আছে এইটো যাতে সদায় খুলি ৰাখে এনেকুৱা বজাই ৰাখিব তেতিয়াহ'লে আমাৰ যিবিলাক ভিডিঅ' আহি থাকে নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে আপোনাৰ মোবাইলত দেখা পাব সেই গতিকে আজিলৈ টাটা বাই বাই দেহা আজি আমি বেপাৰীটোৱে মাছ দি ৰাখিলোঁ আমি কেইটামান মাছ পুখুৰীত দিলোঁ আৰু কেইটামান ডাঙৰ মাছো আছিল ডাঙৰ মাছকেইটা ভাজি থৈ দিছোঁ খাব পাৰিবা অলপ পিছত মাছখিনি চাবা নেকি মই দেখাই আছোঁ ৰ'বা দেই
অ' ৰেহা অঁ এই মাছ বেপাৰী যি অঁ হান্দি এটা যে আনিছিল অঁ হান্দিটো অঁ সিটো এৰি থৈ গেল অঁ চাইকেলখনো এৰি থৈ গেল এতিয়া হান্দিটো আমাৰ ঘৰত ভাত বনোৱা হ'ব আৰু চাইকেলখন মই বজাৰ কৰা হ'ব আৰু তুমি যেতিয়া ডাঙৰ হ'বা তেতিয়া অঁ সেই চাইকেলখনেৰে তুমি স্কুলত যোৱা হ'ব ঠিক আছে এইবাৰতে এনেকুৱাই বুদ্ধি কৰিব লাগিব সি বেটাই বৰ চালি দেখাইছিল বেটাই এতিয়া পালা নে এতিয়া চাইকেলো গেল হান্দিও গেল মাছৰ পইচাৰো গেল হয়নে অঁ গতিকে এনেকুৱাই কৰিব লাগিব যেনে কুকুৰ তেনে ডাঙৰ অঁ